ফালে বনাইছোঁ আমলখি আচাৰ। ইয়াতে 8 কেজি লৈছিলোঁ আমলখি আচাৰ, বেছি হৈ গ'ল নেকি ৱেটটো। তেলখিনি গৰম কৰি দি দিছোঁ। আমলখিখিনি গুড়া হ'ল, ধুনীয়া একদম পকাৰ আৰু মিঠা মিঠা খুব ভাল লগা আমলখিখিনি খাবলৈ। আৰু এইখিনিতে মছলা মিহলাই দিছোঁ আৰু ৰ'দত 3-4 দিনমান দিম, তাৰপিছত মই বৈয়ামত বহাই দিম। 3-4 দিন দিব নাপাম, যিহেতু এইকেইদিন মেলা আহিছে। মেলাত ছাৰহঁতে ফোন কৰি আছে দোকান দিবলৈ, মোক লৰচৰ কৰিব পৰা নাই, গম পাইছেনে? আৰু গাহৰি আচাৰ বনাব লৈছোঁ দেই। ইফালে গাহৰি আচাৰ বনাব লৈছোঁ, ইফালে আমলখি আচাৰ ৰেডি। তেল আৰু দিব লাগিব 3 লিটাৰ, আধা দিছোঁ, একোৱেই নাই হোৱা দেখিছে নহয় তেলে। 3 লিটাৰ একোৱেই নহ'লগৈ। এয়া খুব ধুনীয়া মছলাখিনি তলত সোমাই গ'ল খালি।